সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা চুমুকৈ ABMCৰ সালাকাটি আৰু চম্পানগৰ আঞ্চলিক সমিতিৰ উদ্যোগত যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন কৰিবলৈ গৈ আছে। আমি সকলোৱে জানো অসম তথা ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়ে জানে যে আজিৰ শ্ৰদ্ধাঞ্জলিটো আমি কিয় পাতিব লগা হৈছে। যে 1983 চনৰ আজিৰ এই দিনটোতে অৰ্থাৎ এই 18 ফেব্ৰুৱাৰী তাৰিখত নেলীৰ যি বৰ্বৰোচিত হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ডত যিসকল ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল, সেই ব্যক্তিসকলৰ আত্মাৰ শান্তি বিচাৰি তেখেতসকলক স্মৰণ কৰি পেলাই তেখেতসকলে যাতে স্বৰ্গ লাভ কৰে, জান্নাত লাভ কৰে, তাৰ কাৰণে আজি আমি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পাতিছোঁ। আমি 1983 চনৰ সেই ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখত যেটো ঘটনা সংঘটিত হৈছিল, সেই ঘটনা অকল অসম নহয়, অকল ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বই কিন্তু গম পাইছিল। এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল যি ঘটনাই গোটেই বিশ্বই তেতিয়া পেপাৰ পত্ৰিকাত প্ৰতিটো টিভি চেনেলত দেখাবলৈ বাধ্য হৈছিল। এনেকুৱা এটা জঘন্য বৰ্বৰোচিত ঘটনা অসমত সংঘটিত হৈছিল। এনেকুৱা ঘটনা হৈছিল যে নেলীৰ দৰে এটা জাগাত দিন দুপৰত পুলিচৰ সন্মুখত এটা দিনৰ ভিতৰত দিনৰ পোহৰত 10,000কৈ নিৰহ মানুহক হত্যা কৰা হৈছিল। এছাম উগ্ৰ জাতীয়বাদী লোকে এই নিৰহ ব্যক্তিসকলক হত্যা কৰিছিল। তাৰ ভিতৰত 3,000 শিশু আছিল, কেঁচুৱা আছিল, মহিলা আছিল, পুৰুষ আছিল, বৃদ্ধ আছিল। কমেও 10,000 মানুহক এটা দিনৰ ভিতৰত হত্যা কৰা হৈছিল। সেই হত্যাৰ প্ৰতিবাদত আজি আমি ABMCয়ে এই প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী লৈছোঁ। আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ, এই নেলী হত্যাকাণ্ডৰ আজি 38টা বছৰ অতিক্ৰম কৰিলে, 39টা বছৰত ভৰি দিলে। আজিলৈকে এই হত্যাকাণ্ডত কোনে কৰালে, যিসকল ব্যক্তিক হত্যা কৰিলে, যিসকলে আজিও গুণীয়া হৈ আছে, পংগু হৈ আছে, তেখেতসকলৰ কোনো ধৰণৰ সংস্থাপন বা তেখেতসকলৰ কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া পৰিলক্ষিত নহ'ল। গতিকে আমি ABMCয়ে স্পষ্টকৈ ক'ব বিচাৰিছোঁ, সেই 83 চনৰ যেতিয়া এই গোষ্ঠী সংঘৰ্ষ হৈছিল, যেতিয়া এই হত্যাকাণ্ড হৈছিল, এই হত্যাকাণ্ডৰ সময়ত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী তেখেতে এটা আয়োগ গঠন কৰি দিছিল, তেওৱাৰী আয়োগ এটা গঠন কৰি দিছিল এইখন সেই হত্যাকাণ্ডৰ তদন্ত কৰাৰ কাৰণে। সেই তেওৱাৰী আয়োগ আজিলৈকে তেখেতসকলে সেই তেওৱাৰী আয়োগৰ যি প্ৰতিবেদন আজিলৈকে ৰাজহুৱা কৰা নাই। তেওৱাৰী আয়োগে কিন্তু সেই প্ৰতিবেদন চৰকাৰক সমজাই দিছিল, তেখেতসকলে জমা দিছিল, কিন্তু আজিলৈকে চৰকাৰে সেই তেওৱাৰী আয়োগৰ যি প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সক্ষম নহ'ল। ABMCয়ে বৰ্তমানৰ যি অসমৰ BJP চৰকাৰ, কেন্দ্ৰতো BJP চৰকাৰ আছে, তেখেতসকলে বিভিন্ন সময়ত দমপালি মাৰি আহিছিল যে মানে নিকা ভাৱমূৰ্তিৰ চৰকাৰ তেখেতসকলে কৰিব, দুৰ্নীতিমুক্ত চৰকাৰ কৰিব, তেখেতসকলে কৈছে কৰাপশ্যন মুক্ত অসম মানে কৰিব। সেই হেতুকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ, আপোনাৰ যদি সৎ সাহস আছে তেনেহ'লে সেই তেওৱাৰী আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন ৰাজহুৱা কৰি দেখুৱাওক। আৰু যিসকল ব্যক্তিক সেই নেলীক হত্যা কৰা হৈছিল, যিসকলে হত্যা কৰিছিল, সেই হত্যাকাৰীসকলক অতি সোনকালে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব লাগে। আৰু এই যিসকলে মানে হত্যা হ'ল, যিসকলক হত্যা কৰা হ'ল, যিসকলক মানে আজিলৈকে কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই, চৰকাৰী সাহায্য পোৱা নাই, তেখেতসকলক শ্বহীদ ঘোষণা কৰি পেলাই উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি ABMCয়ে দাবী জনাইছোঁ। অন্যথাই কিন্তু আজি যেটো 38 বছৰ পিছতো আমি যেটো গোটেই অসমৰ বিভিন্ন দল সংগঠনে যেনেকৈ প্ৰতিবাদ কৰি আহিছে, এই প্ৰতিবাদ কিন্তু যুগে যুগে ইয়াতকৈ আৰু ভয়ংকৰ প্ৰতিবাদ কৰাৰ কাৰণে আমি সাজু আছোঁ। কিয়নো এই হত্যাকাৰীসকলে যেনেকৈ সংঘটিত কৰিছিল, পৃথিৱীৰ ইতিহাসত এইটো এটা ডাঙৰ হত্যাকাণ্ড, ডাঙৰ ঘটনা হিচাপে বিবেচিত হৈছিল। অসমৰ এইটো এটা কলা অধ্যায়, এইটো কলা দিন। আজি গোটেই অসমত কলা দিৱস হিচাপে উদযাপন কৰিছে। আমিও আজি সেই কলা দিনত সেই মৃতকৰ আত্মাৰ সদ্গতি বিচাৰি আজি শ্ৰদ্ধাঞ্জলি পাতিছোঁ। গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ, যেতিয়ালৈকে তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নহ'ব, যেতিয়ালৈকে সেই হত্যাকাৰীসকল উপযুক্ত শাস্তি নাপাব, যিসকলে গুণীয়া হৈছিল,
যিসকলে সেই সময়ত ক্ষতিগ্ৰস্ত হৈছিল, এই ক্ষতিগ্ৰস্ত পৰিয়ালে যেতিয়ালৈকে উপযুক্ত ক্ষতিপূৰণ নাপাব, তেখেতসকলক শ্বহীদ হিচাপে ঘোষণা নকৰিব, তেতিয়ালৈকে ABMCৰ এই আন্দোলনৰ যাত্ৰা, এই নেলি হত্যাকাণ্ডৰ যি ঘটনা, এই ঘটনালৈকে আমি ৰাষ্ট্ৰীয় পৰ্যায় প্ৰয়োজন সাপেক্ষে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আন্দোলন কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আমাৰ আন্দোলন একদম ধাৰাবাহিকভাৱে অব্যাহত থাকিব। আমি কোনো পৰ্যায় এইসকলৰ ব্যক্তিৰ ন্যায় নোপোৱালৈকে আমাৰ আন্দোলন আমি স্তব্ধ নকৰোঁ, আমি বন্ধ নকৰোঁ। আমাৰ আন্দোলন অব্যাহত থাকিব।